মাজত মিষ্টাৰ বিটু দাদা আপুনি কি কৰি আছে এইখিনিত আজি ঘৰ বনাই আছে এখন গাঁও আমাৰ 18টা ঘৰ এখন গাঁও সম্পূৰ্ণ কিছুমান মানুহ আছে প্ৰেগনেণ্ট মানুহ আছে কেঁচুৱা আছে সেইবিলাকক তেনেকেতো ৰাখিব নোৱাৰি হিচাপ নিকাচ মই 100খন ঘৰ বনাম কিবা কৰিম আগতীয়াকে এইবিলাক কৰি প্লেনিং কৰি লাভ নাই এতিয়া কৰি যাব লাগে যুদ্ধ মানুহে সহায় কৰি যাব কৰি আছে মুঠতে কাম কৰিব লাগে সিমানে 5 দিন কি 4 দিনতে 18টা ঘৰ উলিয়াই তাৰপিছত আকৌ বেলেগ কাম কৰিব লাগিব এখন গাঁও বনাব লাগিব এটা ঘৰ মই এটা কথা অনুৰোধ জনাইছোঁ আপোনালোকে পানী কেছ অনাতকৈ এই 20 লিটাৰ যে গেলেনটো যে কেনেলটো আহিব চব গোটেই পানী বটল গোটেই এখন গোটেই য'তে পেলাইছে কাৰণ 1 কেছ পানীত 24টা থাকে 24টা বটল যদি গোটেই পেলায় এইখিনি ক'ত ডিছপ'জ কৰিব গতিকে আপোনালোকে যদি 20 লিটাৰ পানী সেইটো ডাঙৰ ড্ৰামটো আৰু যদি এইটো খোলাটো দি দিয়ে তেতিয়া সেইটো আকৌ মানুহে 50 টকা 40 টকা ভাবি এক্সচেঞ্জ কৰি থাকিব আৰু আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেমো নহয় গোটেই আপুনি যদি চাবই নাই গোটেই প্লাষ্টিকৰ বটল যিসকল মহামানৱ বুলি ক'ব লাগিব মিষ্টাৰ বিটুদাহঁতৰ লিখা লোকসকলক আপোনালোকে ওলাই আহক 10জন 15জন আপোনালোকৰ গ্ৰুপত যিসকল আছে আহি পেলাই অন্ততঃ দিনত এদিন আপোনালোকে 10জন বা 5জন যেনেকৈ হওক 2 ঘণ্টা 3 ঘণ্টাকেও যদি এইসমূহ জেগাত আহি পেলাই অলপ শ্ৰমদান কৰি থৈ যায় কামটো সোনকালে হ'ব আৰু যিসকল বানপীড়িত লোক আছে তেওঁলোক সোনকালে এটা মাটি এটা ভেটি আৰু ঘৰটো সাজি ধুনীয়াকৈ ৰাতি শুব আৰু দিনে ৰাতিয়ে দুবেলা দুমুঠি ভাত খাব পাৰিব নিজৰ ঘৰত সেয়ে আপোনালোকৰ ওচৰত এটা অনুৰোধ থাকিল